ফটোখন কেন কলা তহঁত কালি মোক কি কৈছিলি আজি স্কুললৈ যে নামাতাকে লাহেকে গুচি আহিলে দুজনে তোৰ দদুৱা পাপাহে আমাক খেদিলে তোক মাতিব গৈছিলো আকৌ কি বে তহঁতক আমাৰ পাপাই খেদিলে খেদিলে সেইকাৰণে লাহেকে গুচি আহিলো আমি দুটা সেইবোৰ বাদ দে এতিয়া মোৰ লগত মজা খবৰ এটা আছে কি মজা খবৰ পইচা চইচা বুটলি পালি নি ৰাস্তা পা সেইবোৰ নহয় মোৰ গৌজনীয়ে কালি পোৱালি দুটা দিলে সেইটোৱে কথা তোৰ গৌজনীয়ে পোৱালি দিছে ভাল কথা আকৌ আমাক কেলে শুনাইছ কেলে তহঁতি জদিছ নি মোৰ গৌজনীয়ে পোৱালি দিয়া কাৰণে কেলে নজনিম হয় তোৰ গৌজনীয়ে পোৱালি দিছে ইয়াত কৈ পৰিব লাগে নে কৈ দিছো আকৌ মই কেইদিনমানৰ পিছত চাইকেল কিনিম সেইটো বিকি আকৌ পোৱালি দিব পইচা সাঁচি থৈ দিম আকৌ পোৱালি দিব পইচা সাঁচি থৈ দিম সেনেকে কৰি আইফোন 20 Pro Max এটা কিনিম তইহে কৈছ কিনিম বুলি তোৰ বাপে জানো অনুমতি দিব যিহে চিকটা তোৰ বাপে ধমজ পাতাই কেলে নিদিব আকৌ মোৰ পাপাই এনে গৰুহাল কিনি দিয়া নাই নহয় মোক বিজনেছ কৰিবলৈ দিছে তোৰ নিচিনা নেকি একোডাল নিদিয়ে ল'ৰা-ছোৱালীহঁত প্ৰাৰ্থনা সময় হৈ গ'ল তহঁতি ইয়াত কি কৰি আছ ছাৰ আপুনি যে প্ৰজেক্টৰ কথা কৈছিলে যে সেইটোকে আমি আলোচনা কৰি আছো এটা যামেই প্ৰাৰ্থনা কৰিবলৈ গৈ আছো আপুনি কৈ থাকক নহ'লে আহা সোনকালে গৈছো ছাৰ মজা হৈছে দেই ধমেশ্বৰী আৰু আছেনে নাই শেষ হৈ গ'ল আৰু নাই কেইটামান আছে সেইটো বটোৱাৰ কাৰণে থৈ দিছো তাকনো আকৌ কেলে থৈ দিব লাগে যদি কেইটামান আছে মোকে দি দে পিছত ঠাণ্ডাও হৈ যাব এইটোৱে মোৰ নুজুৰিব নহয় মোকে দি দে খাওঁতে বোলে আধা আধুৰাকে খাব নাপায় নালাগে সি বেচা খাম বুলি আশা কৰি গৈছিলে মা থৈ দিবি বুলি 2-3 বাৰ কৈ গৈছে এইটো থৈ দিব লাগিব কান্দিব পিছত নহ'লে এজনীকে মোলৈ অকণো মম নাই দেই অকণ নিজৰ ল'ৰাটোকে দেখি পায় ঐ কি হ'ল ল'ৰা বান্দৰৰ মুখখনৰ নিচিনা কৰি আহিছ যে পিহন খাই আহিছে হ'বলা ঘৰততো নপঢ়ে স্কুলত দিয়া সেই হোমৱৰ্কখিনি কিজানি কৰি নানিলে হয় নি ল'ৰা মাষ্টৰে মাৰিলে মৰা নাই মাষ্টৰে নহ'লে কি হ'ল না স্কুলত কাজিয়া কৰি আহিলি সেইবোৰ একো কাজিয়া চাজিয়া হোৱা নাই নহ'লে কি হ'ল আকৌ চিধা চিধি কথা নকওঁ কেলে এক গাদী লাগেতো নহ'লে শুনা ইমান সুধি আছ যদি মই গৰু বেপাৰ কৰিম মোক গৰু এটা কিনি দিবা তই কি গৰু বেপাৰ কৰিবি ঐ ল'ৰা তই আৰু নপঢ়ো বুলি ভাবিছ নি মই গৰু পুহিম আজিয়ে কিনি দিয়া সি গৰু মানে 1000-2000 পাই বুলি ভাবিছে তই গৰু এটা দাম জানো নাই ঐ 10-12 টকা লয় এটাতে ল'লে লওক আকৌ মোক মুঠতে কিনি দিয়া তোক এইবোৰ স্কুলত কোনে জ্ঞান দিলে কোনোবাই জ্ঞান দিব নালাগে নহয় বটো এটা মালামাল হৈ যাব এটা চাইকেল কিনিব তাৰ গৰু পোৱালি দিলে নেক্সট টাইম আকৌ পোৱালি দিলে মানে পইচা সাঁচি পিনে আকৌ ফোন কিনিম বুলি কৈছে তাৰ বাপে কিমান ভাল চব দিয়ে মোক চাইকেল এখন নিদিয়ে একো নিদিয়ে মোক কি দিব লাগে হা বাৰে বাৰে ইংৰাজীত ফেল কৰি থাক হ'ব তই গৰু পুহিব বিচাৰিছ নহয় পুহিবি কিন্তু আপডাল আমি নকওঁ আকৌ পানী চানী এৰাল দিয়া চব নিজে কৰিব লাগিব হ'ব মই কৰি ল'ম ক'ৰ পৰা কিনি দিবা মোৰ লগত হ'লে পইচা নাই দেই এটকা এটা হ'ব মই 15,000 টকা সাঁচি থৈ দিয়া আছে সেইটোকে লৈ কিনি দিবা তোমাৰ আকৌ বোলে পইচা নাই এটা আকৌ পাওলালে আপুনি অদৰকাৰী কামত খুজিলে মানে পইচা নাই বুলি ক'ব লাগিব আকৌ তুমিও আৰু দেই ল'ৰাটোক এতিয়া গৰুহে পোহাবাগেনে কি হ'ল তাতে গাখীৰো পাম আকৌ পোৱালি দিলে মানে বিকিবও পাৰিম কেতিয়াবা আপদে বিপদে একো নাই নহয় গৰু হাল লাগেই কি কৰ কৰি থাক আৰু মাৰে পুতেকে